হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। আজি অতি কম সময়ৰ ভিতৰতে সুস্বাদু বিৰিয়ানী কেনেকৈ বনাব পাৰি সেইটো ৰেচিপি মই আপোনালোকৰ আগত লৈ আহিছোঁ। যিহেতু পৰিস্থিতিও বহুত বেয়া এতিয়া, কৰোণা টাইম, তো ঘৰতে আমি কি ধুনীয়াকৈ কেৰাহীতে বিৰিয়ানী বনাব পাৰোঁ ব'লকচোন চাওঁ আজি। আৰু অতি কম সময়ৰ ভিতৰতে এইখিনি হৈ যাব। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি চাই লওঁ আজি এই বিৰিয়ানীখিনি বনাবৰ বাবে আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব। মই এটা এটাকৈ কৈ যাম, আপোনালোকে ভালদৰে চাই থাকিব। এতিয়া মই লৈছোঁ ডাঙৰ চাইজৰ 3টামান পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, আৰু আনফালে লৈছোঁ 3-4টামান আলু ডাঙৰ চাইজৰ। এইখিনি ভাজি ল'ম এক্সট্ৰাকৈ। আৰু এইখিনি হ'ল মাংসখিনি মই ভালদৰে ধুই লৈছোঁ। ধুই পেলাই খৰাহিত পানীখিনি নিগৰি যাবলৈ দিছোঁ। এইখিনি ব্ৰইলাৰ মাংস হয়। আৰু আনফালে মই আধা ঘণ্টামান আগৰ পৰাই চাউলখিনি তিয়াই থৈছিলোঁ। মই 2.5 টেমামানৰ জোখত চাউলখিনি লৈছোঁ। আৰু আনফালে এইখিনি পেষ্ট হয় আদা, নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজ ডাঙৰ চাইজৰ 2টা। আৰু এইটো হ'ল মেইন ইনগ্ৰেডিয়েণ্ট বিৰিয়ানী মচালাটো, এইটো লাগিবই। আৰু মই লৈছোঁ অন্নপূৰ্ণা ঘিউটো, আপোনালোকে যিকোনো ঘিউ ব্যৱহাৰ কৰিব পাৰিব। আৰু লৈছোঁ কাজু কেইটামান আৰু খিচমিচ। আৰু আনফালে এইখিনি ঘৰুৱা দৈ হয়, মই ভালদৰে ফেটি লৈছোঁ। দৈখিনি আপোনালোকে নিশ্চয় ফেটি ল'ব, নহ'লে ভাল নালাগিব খাবলৈ। আৰু আনফালে কেৰাহীখনত গৰম হোৱাত মই দি দিছোঁ ৰিফাইন তেল। আপোনালোকে প্ৰয়োজন অনুসৰি দি দিব কিমানখিনি লাগে। তেলখিনি গৰম হ'ল, এতিয়া আমি ইয়াতে দিছোঁ কাটি লোৱা পিঁয়াজখিনি। মিহি মিহিকৈ কাটিব একদম, বেৰিষ্টাখিনি তেতিয়াহে দেখাত ধুনীয়া হ'ব। আৰু এইখিনি একদম ভালদৰে কালাৰ এটা অহালৈকে মুৰমুৰীয়াকৈ ভাজি ল'ব লাগিব। এতিয়া ভালদৰে লৰাই দিছোঁ। আৰু ইয়াতে দিব লাগিব অকণমান চেনি, এনেদৰে ভালদৰে লৰাই ল'ব। আৰু গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব, নহ'লে জ্বলি যাব পাৰে। আৰু এয়া মই চেনিখিনি দি দিছোঁ ইয়াতে। ভালদৰে লৰাই থাকিব, নহ'লে লাগি যাব পাৰে তলত। আৰু এয়া চাওক আমাৰ বেৰিষ্টাখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি আমি ইয়াৰ পৰা উঠাই লৈছোঁ তেলখিনিৰ পৰা ভালদৰে। এয়া চাওক আমাৰ বেৰিষ্টাখিনি ৰেডি হৈ গ'ল, একদম মুৰমুৰীয়া হৈ গৈছে। আৰু এইখিনি মেলি দিব ভালদৰে। আৰু সেইখন কেৰাহীতে ইয়াতে এতিয়া আদা, নহৰু আৰু কেঁচা জলকীয়া আৰু পিঁয়াজৰ পেষ্টখিনি মই দি দিম। ভালদৰে লৰাই ল'ম, কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি ল'ম এইখিনি। তাৰপিছত তাত দি দিছোঁ হালধি। আৰু ইয়াতে কোনো ধৰণৰ শুকান জলকীয়া মই ব্যৱহাৰ কৰা নাই। আৰু এইখিনি দি দিছোঁ চাওক, জিৰা গুড়ি দি দিছোঁ। আৰু আনফালে মই এটা কেৰাহীত তেল গৰম কৰি লৈছোঁ, অকণমান হালধি দি দিছোঁ। আৰু আলুখিনি ইয়াতে মই ভাজি ল'ম এক্সট্ৰাকৈ। আপোনালোকে ইয়াতে এচিকুটমান নিমখ দি দিব, মই এইটো পাহৰি থাকিলোঁ। সেয়েহে আপোনালোকে নিমখ অকণমান দি ল'ব, নহ'লে আলুখিনি খাবলৈ সুদা সুদা লাগিছিলে পিছলৈ। আপোনালোকে মন কৰি পেলাই ইয়াতে অকণমান নিমখ দি ল'ব। মই যিটো পাহৰি থাকিছিলোঁ মই আপোনালোকক কৈ দিলোঁ, আপোনালোকে ধুনীয়াকৈ দি ল'ব। আৰু এইফালে চাওক আমাৰ আদা নহৰু বটা পেষ্টখিনি হৈ গ'ল ভাজি পেলাই। ইয়াতে মাংসখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই ল'ম। ভালদৰে লৰাই ল'ব। এয়া চাওক ধুনীয়াকৈ গোটেইখিনি গাত লগাই দিব মছলাখিনি। আৰু এইফালে চাওক আমাৰ আলুখিনি ভজা হৈ গ'ল, এইখিনি মই এতিয়া উঠাই ল'ম তেলখিনিৰ পৰা। আৰু ইয়াতে দি দিছোঁ নিমখ সোৱাদ অনুসৰি, দিছোঁ অকণমান হালধি আৰু চেনি। কাৰণ হালধিটো আমি আদা নহৰু পেষ্টখিনি ভাজাতে তাৰ পৰিমাণ সহহে দিছিলোঁ। আৰু এইখিনি কাশ্মীৰী ৰেড চিলি দিছোঁ। এইখিনি কোনো ধৰণৰ জ্বলা নহ'ব, জাষ্ট কালাৰটোৰ কাৰণে দি লৈছোঁ। আৰু ভালদৰে ভাজি ল'ব। অকণমান ঢাকনি মাৰি দিম 5 মিনিটমানৰ বাবে। আৰু এয়া 5 মিনিট হৈ গ'ল। আৰু ইয়াতে দিছোঁ অকণমান বিৰিয়ানী মচালা, ফ্লেভাৰটো আহিব লাগিব বিৰিয়ানীৰ, সেইকাৰণে বঢ়িয়াকৈ ভাজি ল'ব। তাৰপিছত আমি ফেটি লোৱা দৈখিনি ইয়াতে দি দিছোঁ, অকণমান লৰাই দিম। তাৰপিছত ভালদৰে লৰাই ল'ব। অকণমান ঢাকনি লগাই দিলোঁ।
আৰু আনফালে মই এটা প্ৰেছাৰ কুকাৰত পানী গৰম হ'বলৈ দিছোঁ আৰু তাত দিছোঁ নিমখ অকণমান ৰিফাইন তেল দি দিম আৰু ইয়াতে আমি চাউলখিনি বহাই দিম উতলি অহাৰ লগে লগে পানীখিনি তাত দিছোঁ 2টা তেজপাত 2টা ডালচেনি তাৰপিছত দিছোঁ কেইটামান ইলাইচি লং দি দিলোঁ এই চাউলখিনি মই খৰাহিটোত লৈ লৈছিলোঁ আৰু এতিয়া চাউলখিনি ইয়াতে দি দিম ধুনীয়াকৈ আৰু অকণমান দূৰৰ পৰা দিব পানীখিনি একদম চিটিকি আহে নহ'লে গাত আৰু আমি চাউলখিনি আপোনাৰ 70% মানলৈকেহে সিজাম ইয়াতে এয়া ভালদৰে এটা খৰাহিত নিগৰাই ল'ব মন কৰিব আমি কিন্তু চাউলখিনি 70% মানলৈকেহে সিজাব লাগিব আৰু পানীখিনি গুচাই এনেকৈ আঁতৰাই ল'ব আৰু এইফালে আমাৰ মাংস ভাজি হৈ গ'ল আৰু দি দিছোঁ পানী এতিয়া চিকেনখিনিত আৰু ইয়াৰ পৰা মই অকণমান উঠাই ৰাখি পেলাই ইয়াতে চাউলবিলাক দি দিছোঁ আমি 70% কুক হোৱা চাউলখিনি ইয়াতে দি দিছোঁ ধুনীয়াকৈ মেলি পেলাই সজাই দিব এনেদৰে দি দিব ভাতকেইটাত বঢ়িয়াকৈ দি দিব আৰু এয়া বিৰিয়ানী মছলাটো দি দিম ওপৰত বেছিকৈও নিদিব গন্ধটো বেছি হ'লেও ভাল নালাগে খাই তাৰপিছত আলু দি দিছোঁ আপোনালোকে কিন্তু আলুখিনি নিমখ ছটিয়াই ল'ব মোৰ একদম ভুল হৈ গ'ল এইটো এনেকৈ আলুখিনি দি ল'ব তাৰপিছত আৰু এনেকৈ কেঁচা জলকীয়া ভাঙি বা আপোনালোকে ফালিও ল'ব পাৰে এনেকৈ গুজি দি দিব তেতিয়া কেঁচা গোন্ধটো আহে কেঁচা জলকীয়াৰ বহুত ভাল লাগে খাই আৰু এনেকৈ ওপৰত বেৰিষ্টাখিনি বঢ়িয়াকৈ সজাই দিব আৰু এনেকৈ লেয়াৰটো বনাই ল'ম মই ওপৰত আৰু দি দিম এইখিনি ভাতখিনি আধা সিজা ভাতখিনি তাৰপিছত আৰু বিৰিয়ানী মছলাটো দিম আগৰ যেনেকুৱা প্ৰচেছ তেনেকুৱাই আৰু দিছোঁ আলুখিনি বাকী থকা আলুখিনিও দি দিম এইবাৰ আগৰ দৰে কেঁচা জলকীয়া এনেকৈ দি দিছোঁ ভাঙি পেলাই এতিয়া বাকী থকা বেৰিষ্টাখিনি মই ওপৰত দি দিছোঁ ধুনীয়াকৈ দি দিব ওপৰতে আৰু এতিয়া আমি যিখিনি কাজু আৰু কিচমিচটো ভিজাই থৈছিলোঁ সেইখিনিও দি দিম এই মই যে কৈছিলোঁ মাংসৰ জোলখিনি উঠাই ৰাখিছিলোঁ অকণমান এইখিনি ওপৰৰ পিনে অকণমান দি দিব ধুনীয়া তেতিয়া দেখিবলৈ ধুনীয়া হয় বস্তুটো ৰংটো ধুনীয়া আহে এইবাৰ এনেকৈ কাজু আৰু কিচমিচটো দি দিম ওপৰতে ভাজি নল'ব যিহেতু বেৰিষ্টা বহুত আছে কাৰণে ওপৰতে কেঁচাকৈ দি দিবচোন নভজাকৈ কিচমিচ আৰু কাজুটো দি পেলাই ঢাকনি মাৰি দিব লাগিব এয়া চাওক এতিয়া মই চৰিয়া এটাৰে যি আতে আপোনালোকৰ ঢাকনি দিলেও হ'ব দি ল'ব আৰু এটা গধুৰ বস্তু ওপৰত ৰাখি দিব মই এইটো ৰাখি দিছোঁ ইয়াতে শিলটো এনেকৈ বনাব পাৰিব আৰু এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল আৰু ইয়াতে দি দিছোঁ এতিয়া ঘিউ মই 3 চামুচমান ব্যৱহাৰ কৰিছোঁ আপোনালোকে কম বেছি পৰিমাণে দি দিব পাৰে কাৰণ গৰমো হয় বেছি ঘিউ খোৱাটোও ভাল নহয় মই এনেকৈ দি দিছোঁ আৰু এনেকৈ বঢ়িয়াকৈ লৰাই পেলাই ঢাকি থৈ দিব লাগিব এয়া চাওক অতি কম সময়ৰ ভিতৰতে আপোনালোকে কেৰাহীতে ধুনীয়াকৈ বিৰিয়ানী বনাই ঘৰতে খাব পাৰিব আৰু বহুত খাবলৈ টেষ্টি হৈছিলে সঁচাকৈ কৈছোঁ বহুত ভাল হৈছিলে খাবলৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু এইটো হ'ল বিৰিয়ানীৰ ফাইনেল লুক দেখাত যিমান ভাল হৈছে খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছে আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই